হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি আমাৰ ঘৰত ভাইটি এটাই হাঁহ লৈ আহিছে, তাকে বোলো আজি হাঁহ খোৱা যাওক। কিন্তু কোমোৰাহে পোৱা নেগেল, লাষ্টত আলু দিয়ে বনাব লাগিব। বৰ্তমান লুম চেলোৱাত ব্যস্ত, তাৰপিছত পুৰা আৰম্ভ। পুৰিলে সৰু সৰু লুমবিলাক নহা হৈ যায়, নহ'লে সৰু সৰু লুমবিলাক থাকিলে খাবৰ কাৰণে ইমান ভাল নালাগে। এতিয়া লুম চুম হেৰোৱাৰ পিছত ইয়াৰ কাটিং আৰম্ভ হৈ যাব, পিচ কৰা। পিচ কৰা আৰম্ভ হৈ গ'ল। তাৰপিছত এতিয়া এই পিচখিনি হোৱাৰ পিছত বাকী যোগাৰ পাতিখিনি কৰিব লাগিব। মাংস বেছি নপৰিল হাঁহটো হিচাপত, মাংস কম আৰু অলপ বেছি বুলিলে ভাল আছিল, কিন্তু মাংস কমেই হ'ল। হাঁহটো দেখাতহে ডাঙৰ আছিল, পাখিতে গ'ল গোটেইখিনি। এতিয়া পিচ কৰা হৈ গ'ল, চব ৰেডি। এইবাৰ আমি যোগাৰ পাতিত হ'ল এই হাঁহৰ মাংস, এই হ'ল আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট, এই হ'ল মিহিকৈ কুটা পিঁয়াজ, এই হ'ল আপোনাৰ আলু, এই গৰম মছলা, হালধি, মিট মছলা, আৰু এইটো হ'ল আপোনাৰ গোটা গোলমৰিচ আৰু ইলাচি। আৰু এটা কথা ক'ব পাহৰিলোঁ, সেইটো জিৰা গুড়া আছিল। আৰু এয়া হ'ল টমেটো পেষ্ট। এইবাৰ আমি আৰম্ভ কৰোঁ। এই পৰি গ'ল কেৰাহীত মিঠাতেল, কেৰাহীটো অলপমান কালা, বেয়া নাপাব পুৰণাটো। তাৰপিছত এতিয়া আমি প্ৰথমতে আলুখিনি ভাজি ল'ম, তেতিয়াহ'লে আলুখিনি আঞ্জাত দিলে তাৰমানে ভাঙি নাযায়, গোটা গোটা হৈ থাকে। সেইকাৰণে প্ৰথমতে অলপমান ডাঠকৈ মানে কাঢ়াকৈ ভাজি ল'ম, যাতে আপোনাৰ পূৰা ক্ৰিস্পি এটা ভাৱ আহি যায় বৰ্ডাৰত। এতিয়া লাহেকৈ আলুখিনি ভজা হ'ল, আলুখিনি উঠাই লওঁ। এটা দুটা তিনিটা, কোমোৰাটো নাহে, গতিকে আলুকে দিব লগা হৈছে। আৰু এইবাৰ ইয়াতে পৰিব পিঁয়াজ। এই আহি গ'ল পিঁয়াজ। প্ৰথমতে পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম, যাতে কালাৰটো অলপমান ব্লেকিছ টাইপ হয়, ক'লা ক'লা টাইপ হয়। তাৰ কাৰণে পিঁয়াজটো অলপমান ক'লা কাঢ়াকৈ ভাজি লোৱা হ'ব। আৰু এইবাৰ ইয়াতে দিয়া হ'ল আপোনাৰ লং আৰু ইলাচিখিনি গোটাখিনি। এইবাৰ ইয়াক আমি অলপ সময় 1-2 মিনিট ভাজিম। এইবাৰ ডাইৰেক্ট দিলোঁ হাঁহৰ মাংসখিনি প্ৰথমতে দিলে কি হয়, মাংসটোৰ এটা ব্লেক কালাৰ আহি যায়। সেইকাৰণে মছলা পাতি দিয়াৰ আগতে ডাইৰেক্ট তেলত দি পেলাই যদি মাংসখিনি ভাজা যায়, তেতিয়াহ'লে আপোনাৰ মাংসটো ক'লা ক'লা হয় আৰু আঞ্জাটোৰ কালাৰটো বিৰাট ধুনীয়া হয়। সেইকাৰণে প্ৰথমতে আপোনাৰ হাঁহৰ মাংসটো তেলত দি পেলাই মই ভাজিলোঁ, তাৰপিছতহে বাকী মা মছলাখিনি দিয়া আৰম্ভ কৰিলোঁ। এইবাৰ ভাজা আৰম্ভ। ইয়াৰ পিছত লাহে লাহে লৰাই মোটামুটি 2 মিনিটমান আমি এনেকৈ ভাজি ল'ম, যাতে প্ৰত্যেকটো মাংসই যাতে কালাৰটো আহি যায়, তেলটো যাতে ফুটি উঠে। মানে হাঁহৰ যিটো নেচাৰেল তেল থাকে, সেই তেলটো যাতে মাংসৰ পৰা অলপ অলপকৈ ওলাই আহে, তেতিয়াহ'লে আপোনাৰ সেই হ'ব, বস্তুটো বেছি আৰু টেষ্টি হ'ব। এইবাৰ ইয়াত দিয়া যাব আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট। ইফালে এইবাৰ লৰাই থাকক ভালকৈ মিক্সিং। মাংসৰ বনোৱাৰ মেইন মন্ত্ৰটোৱেই হ'ল, যিমান ভালকৈ আপুনি ইয়াক মিক্স কৰিব, যিমান লৰাব, সিমান টেষ্টি হ'ব। নহ'লে আপোনাৰ এনেই যদি দুইবাৰ এবাৰ দি পেলাই থৈ দিয়ে, তাৰ টেষ্টটো নাহে। বাছ, এইবাৰ ইয়াতে দিম আমি নিমখ, কাৰণ নিমখ দিয়াৰ লগে লগে এতিয়া আপোনাৰ মাংসটো ছফ্ট হোৱা আৰম্ভ কৰিব আৰু মাংসটোৰ স্কিনত যিটো তেল আছে, সেই তেলটো এৰা আৰম্ভ কৰিব। এইবাৰ নিমখ দি আৰু লৰাম ইয়াক, মোটামুটি আৰু 2-3 মিনিটমান মিডিয়াম ফ্লেমত কম জুইত আপোনাৰ ইয়াক ভাজি থাকি পেলাই এবাৰ ভাজি আছোঁ, ভাজি ইয়াক ঢাকন দি থৈ দিম। আৰু এই মছলাখিনি এটা পাতিত পানী লৈ তাতে বঢ়িয়াকৈ গোটেইখিনি একেলগে মিক্স কৰি লওঁ। তাৰমানে কি, ডাইৰেক্ট গুড়া মছলা দিলে আপোনাৰ সিমানটো টেষ্ট নাহে, কিন্তু যদি আপুনি গুড়া মছলাটো পানীত দি পেলাই অলপ সময় তাক ভালকৈ মিক্স কৰি যদি গুলি লয়, তেতিয়াহ'লে তাৰ টেষ্টটো আৰু বেছি ভাল আহে। সেইকাৰণে ইয়াক বঢ়িয়াকৈ মিলাই ভালকৈ মিক্স কৰি লওঁ। পানীৰ লগত মিক্স কৰি পূৰা যাতে এটা দানাও নৰয়, এনেকুৱাকৈ বঢ়িয়াকৈ ফেটি মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পিছত এই হৈ গ'ল মিক্স কৰা। এইবাৰ ইয়াক দি দিম আমি মাংস।
এই মাংসৰ তেল ওলাইছে চাইডেদি মাংসৰ তেল ইয়াত পানী চানী দিব নালাগে আৰু ডাইৰেক্ট মাংসৰ তেলতে হৈ যাব লাষ্টলৈকে চাবচোন কোনো পানী নাথাকে কি ধুনীয়াকৈ পূৰা তেলতে একেবাৰে গ্ৰেভি আহি যাব পূৰা ব্লেকিছ গ্ৰেভি তাৰপিছত এইবাৰ দি দিম আমি ইয়াতে এই যে মছলাখিনি আমি গুলি ৰাখিছিলোঁ সেই মছলাখিনি দি পেলাই এইবাৰ ইয়াক আমি আৰু 2-3 মিনিটমান ড্ৰাই ফ্ৰাই মানে কি কম জুইত পূৰা ভাজিম ইয়াক বনাম মানুহ কয় যে কি আলুতকৈ কোমৰা দি বেছি ভাল হয় কোমৰা দিব লাগে না কোমৰা নাপালে এতিয়া কোমৰা নাথাকিলেনো কি কৰোঁ সেইকাৰণে আৰু আলু দিয়ে কৰা যায় এতিয়া আপোনাৰ এইখিনি পূৰা এই লৰাই আছোঁ এতিয়া আপোনাৰ কালাৰটো চেঞ্জ হ'ব ধৰিছে এই দেখিছে কি ধুনীয়াকৈ পানী নিদিয়াকৈ কি ধুনীয়াকৈ তেলৰে গ্ৰেভি ইমান তেল ওলাইছে কাতি মাহৰ হাঁহত এনেও তেল থাকে মানুহ কয় কাতি মাহ ভাদ কি কয় আহিন মাহত খাব লাগে এইবাৰ আমি ইয়াতে দিলোঁ বিলাহীৰ পেষ্ট আৰু দি দিলোঁ ভজা আলুখিনি কাৰণ যিহেতু আল্টিমেটলি মাংসখিনি 80% কুক হৈয়ে গৈছে সিজি গৈছে 80% হৈ গৈছে আৰু ইয়াৰ কাম শেষ গতিকে ভাজা আলুখিনি কিনে এতিয়া দি দিলোঁ দি পেলাই এতিয়া আমি ইয়াক বঢ়িয়াকৈ লৰাই পেলাই মিডিয়াম ফ্লেমত ষ্টিমত ইয়াক মোটামুটি 10-5 মিনিটমান আমি বঢ়িয়া কৰি ইয়াক প্ৰথমতে বইল হ'ব দিম লৰাই পেলাই তাৰপিছত আপোনাৰ এইবাৰ আৰু লৰাই থাকিম লৰাই ইয়াক বঢ়িয়াকৈ গ্ৰেভিৰ লগত মিক্স কৰিম কিন্তু এটা কথাটো তো বন্ধুসকল সেইটো মই কোৱা নাই বা দেখুৱাও নাই ভিডিঅ'টো দীঘল হ'বৰ কাৰণে মাজে মাজে কিন্তু ভাই ঢাকন দি থৈ দিছোঁ সেইটো হ'লে দেখুওৱা নাই নহ'লে সিজবান নহয় এই হ'ল আপোনাৰ আমাৰ ৰেডি খানা পাপৰ হাঁহৰ মাংস ভাজি জলকীয়া আৰু লেবু টেঙা বাই